নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আকৌ এটা পানী সোমাই পেলাই বেয়া হোৱা মটৰ ভাল কৰিবলৈ লৈছোঁ। কিমান কি হৈ আছে খুলি চোৱাৰ পিছতে গম পোৱা হ'ব। পটাপট কৰি লওঁ অলপ স্পীড কৰি দিছোঁ ভিডিঅ'টো, নহ'লে যথেষ্ট দীঘল হৈ যাব। প্ৰায়বিলাক মটৰ পানী সোমালে কইলটো প্ৰায় বেয়া হৈ যায়। এইটো দেখাতটো সম্পূৰ্ণ মটৰটোৱে পানীত ডুবি যোৱাৰ নিচিনা হৈছে, কাৰণ ভিতৰতো গোটেই আইৰণ বহি গ'ল। পানী সোমাই সম্পূৰ্ণ কইলটো ভিজি গ'ল। চিষ্টেম দি চেক কৰি মই চালোঁ, কইলটো এনেই ঠিকেই আছে, বডি চডি হোৱা নাই। চাফ চিকুণ কৰি লৈ পেলাই বাৰ্ণিছ অইলটো দি দিলে প্ৰায় চলিবই। গাঁঠনি দুটামান এইখিনি খোল খাই গৈছিলে, ছিগি গৈছিলে, মানে কইলটো ৰখি থৈছিলে। সেইকাৰণে গাঁঠনিকেইটা মাৰি দিছোঁ পটাপট। বাৰ্ণিছ তেলটো দি পূৰা ভিজাই দিব, যাতে ক'ৰবাত যদি ইনচুলিন এৰাই গৈছে সি প্ৰটেকশ্যন দিব, কইলটো মজবুত হৈ থাকিব। পূৰা হয় বেৰিংকেইটা খুলি ল'ব এনেকৈ। মই কৰি যোৱাৰ নিচিনাকৈ আপোনালোকে কৰি গ'লে হ'ল। এম্পেলাৰখন খুলিবলৈ আগত ডাইৰেক্ট এম্পেলাৰত খোলাটো নলগাব, তলৰ বডিটো লগাই ল'ব, অলপমান তললৈ বহি যাব দিব। বহি গ'লে লাহেকৈ তলপাত পিছফালৰ পৰা আকৌ অকণমান টকৰিয়াই দিব। টকৰিয়াই দিলে এম্পেলাৰখন ওপৰলৈ ওলাই অহা গ'লে, তেতিয়া অকণমানকৈ খোলাটো লগাই দিলে এম্পেলাৰখন প্ৰায় ওলাই আহে। এম্পেলাৰখনে কষ্ট নাপায় তেতিয়া। ইয়াত যিটো গোটকা লাগি থাকে, গোটকাটো তেনেকৈ স্ক্ৰুড্ৰাইভাৰৰ সহায়ত টুকুৰা মাৰি দিলে ওলাই আহিব। ইয়াত এটা লক থাকে, সেইটো লক কৰিবলৈ এডাল প্লাছ নিচিনা বস্তু পায়, যিহেতু মোৰ নাই, মই স্ক্ৰুড্ৰাইভাৰ দিয়ে খুলিলোঁ। বাকী চিলটো তেনেকৈ স্ক্ৰুড্ৰাইভাৰ খুলি দিব। খুলি বেৰিং খোলা নিচিনাকৈ এম্পেলাৰ লগাই পেলাই আকৌ চাপডাল তললৈ বহাই দিব, তেতিয়া চাপডালে কষ্ট নাপায়। বাকী বেৰিং লগোৱাৰ আগত গ্ৰীজটো ধুনীয়াকৈ লগাই ল'ব। বেৰিংকেইটা সোমাবলৈ সহজ হয়। আৰু এনেকুৱা পাইপ লৈ ল'ব, পাইপডালে এটা জোখত ল'ব, যাতে বেৰিংটো ৰাবাৰত বা বলত নালাগেগৈ। এটা চিল ফিটিং কৰাৰ আগতে এইবিলাক চাফ চিকুণ কৰি ধুনীয়াকৈ গ্ৰীজ মাৰি দিব, তেতিয়া বস্তুটো খোৱাবলৈও সহজ হয়। বা কিবা ধূলি বালি লাগি থাকিলেও সি গ্ৰীজটোৱে ৰাখি দিয়ে। তো চিলটো লগোৱাৰ আগত ধুনীয়াকৈ তেনেকৈ অকণমান টকৰিয়াই দিব। সেইটো ভালকৈ নাখালে পানীটো নাটানিবও পাৰে। বাকীখিনি পটাপট ফিট কৰি যাওঁ বলক। এটা জোখলৈকে যাব, টুকুৰাই দিব লাহে লাহে। চিলটো দেখাৰ দৰে, ইয়াত দেখুওৱাৰ দৰে আপোনালোকে তেনেকৈ হেঁচা মাৰি দিব। হেঁচা মাৰি দিলে নিৰ্দিষ্ট জোখত সি ৰখি যাবগৈ। তাৰপিছত এই লগটো খুৱাই দিব। এই লগটো তাত এটা ঘাট আছে, ঘাটটো পোৱাৰ লগে লগে সি অট'মেটিক নিজে নিজৰ জেগাত বহি যাব। তাৰপিছত আকৌ এই গুটকা টুকুৰা খুৱাই এম্পেলাৰটো মিলাই পেলাই লাহে লাহে টুকুৰাই দিব। পানী সোমোৱাই মটৰ যিহেতু কইলটো আকৌ এবাৰ ফিটিং কৰাৰ আগত চেক কৰি লোৱাটো ভাল। কেনেবাকৈ কইলবোৰ দি থাকিব পাৰে। কাৰেণ্টৰ বস্তু বৰ নীৰৱ ঘাতক, কোন সময়ত কেতিয়া কি কৰে ঠিক নাই। গতিকে কাৰেণ্টৰ কামবিলাক কৰোঁতে পৰাপক্ষত সাৱধানে কৰাটো ভাল। বাকীখিনি ভিডিঅ'ত দেখাৰ দৰে ফিটিং কৰি গ'লেই হ'ল। বেকৰ ঢাকনিখন লগাওঁতেও ভালকৈ গ্ৰীজ চিজ লগাই দিব, তেতিয়া বেৰিঙত মামো অহাৰ চান্সটো নাথাকে বা বেৰিংকেইটা ভাল হৈ থাকে। বেৰিংকেইটা ভাল হৈ থাকিলে মটৰটো কষ্ট নাপায়, খুব ধুনীয়াকৈ চলি থাকে।
ইয়াত বল্টুকেইটা লগাই দিওঁ, অকণ গ্ৰীচত লগাই ল'ব, তেতিয়া বল্টুকেইটা মমটো নাহে। বাকী পিছফালৰ ফেনখন আৰু চাপডালত দুটা ফুটা আছে, ফুটাকেইটা মিলাই পেলাই লাহেকৈ টুকিয়াই দিব। কিছুমান তাত লক থাকে, মোৰ ইয়াত এটা স্ক্ৰু আছে, স্ক্ৰু পকাই